অ' ৰাইজ, ইমান দুখৰ বিষয় নহয়। পূজা বুলি অকল চিলিণ্ডাৰ অনা মানুহখনে অকল নিজৰ মানুহজনীহঁতক লৈ পূজা মণ্ডপে ঘূৰি ফুৰিছে। সিহঁতৰ যে চিলিণ্ডাৰ আনিবলৈ সময় নাই। মই এতিয়া বগীনদী অঞ্চলত চিলিণ্ডাৰ নাপায়। মই এতিয়া জুইত ভাত বনাবলৈ মোৰ চকুকেইটা চাওঁ আকৌ কি হৈ গৈছে। চকুকেইটা বা একো নাই, মেডিচিন লগাই আছোঁ, ভাল হ'ব। কিন্তু মোৰ হাতখন চাওঁ, বতুৱা কেৰাহী ধুওঁতে মোৰ হাতখনো এনেকুৱা হৈ থাকিলে। এখন নেযায় দেখোন, কি লগালে হ'ব? কি লগাই ধুম এতিয়া? আপোনালোকে মোক জনাই দিবচোন ৰাইজ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই গেছটো শেষ হৈ থাকিলে। এতিয়া এনেকৈ জুই জ্বলাই চাহ পানী বনাইছোঁ। তাৰপাছত আৰু ভাতটো এতিয়া বনাম এনেকৈ। মই চেনি নাখাওঁ। মাইনালৈ চেনি দি লৈ পিনে এনেকৈ লাল চাহ একাপ বনাইছোঁ। মাইনা গা বেয়া। মই অকল বিনা চেনি দি চাহ খাওঁ। এইয়া জুই জ্বলাই ভাত বনাব লৈছোঁ। আজি গেছ শেষ হ'ল আকৌ, ৰাতিপুৱা শেষ হ'ল। এতিয়া মই চাহকাপ খাবলৈ জুইতে বনাইছোঁ, ধুনীয়াকৈ লাল চাহ একাপ বনাইছোঁ। তাৰপাছত এতিয়া ভাতকেইটা বনাম, খাবতো লাগিবই। তাৰপিছত কি হয় দেখা যাব আৰু দেই।